নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাই ষ্টাইল আছামলৈ। আজি আপোনালোকৰ বাবে এটা মই বিশেষ ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো মই এটা বিশেষ বস্তু আপোনালোকক দেখুৱাব বনাইছোঁ। আজি ভিডিঅ'টোত মই দেখুৱাম আপোনালোকক আমাৰ অসম চৰকাৰে এতিয়া নতুন STC বাছ মানে বৰ্তমান ONGC আণ্ডাৰত দিছে। তাৰপিছত হয়তো আমাৰ লোকেল ট্ৰান্সপৰ্টত দিব চাগে। তো সেই বাছখন কেনেকুৱানো AC আছে, বহুত সা সুবিধা আছে, আপোনালোকক দেখুৱাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে আৰু এটা কথা কৈ লওঁ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাই দিব, অৰ্থাৎ ঘণ্টাটো বজাই দিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখনেই হৈছে বাছখন। আপোনালোকে হয়তো দেখিছে, এই বহুত ধুনীয়া সুন্দৰ বাছ। বৰ্তমান এইখন ONGC আণ্ডাৰত দিয়া আছে, ONGCৰ কাৰণে দিছে। হয়তো আৰু কিছুদিনৰ পিছত আমাৰ পাব্লিক ট্ৰান্সপৰ্টতো এনেকুৱা আহিব। ইয়াত AC আছে, আপোনাৰ প্ৰত্যেকটো ছিটতে ফেন, তাৰপৰা CC কেমেৰাৰ ব্যৱস্থা আছে। বহুত সুন্দৰ, মানে ক'বলৈ গ'লে বহুত সুন্দৰ, অতি সুন্দৰ এখন বাছ। বৰ্তমান এখন নহয় কেইবাখনো দিয়া আছে। বৰ্তমান এইবিলাক মাত্ৰ ONGC আণ্ডাৰতহে দিয়া আছে। হয়তো আৰু কিছুদিনৰ পাছত আমাৰ পাব্লিক ট্ৰান্সপৰ্টত আমি এনেকুৱা বাছ দেখিবলৈ পাম। যদি এনেকুৱা বাছ দেখিবলৈ পাওঁ, সঁচাই আমি বহুত আনন্দিত হ'ম, কাৰণ বহুত সুন্দৰ বুলি ক'ব লাগিব এই বাছখন। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আনকো যাতে এই বাছখন দেখুৱায়। তো ইয়াকে ক'লোঁ, আকৌ পুনৰ লগ পাম। জয় আই অসম।